প্ৰথম সাঁথৰটো হৈছে ৰাজহাঁহে কণী পাৰে, কোনে কিমান লিখিব পাৰে। আপোনালোকৰ হাতত এতিয়া 10 ছেকেণ্ড সময় আছে। এই 10 ছেকেণ্ডত ভাবকচোন কি হ'ব পাৰে উত্তৰটো। উত্তৰটো হৈছে আকাশৰ তৰাবোৰ। দ্বিতীয় সাঁথৰটো হৈছে ৰজাৰ ঘৰৰ হাতী ধান খাই পাচি পাচি। উত্তৰটো হৈছে ঢেঁকী। তৃতীয় সাঁথৰটো হৈছে ৰজাৰ পুতেকে ভাত খাই চাৰি কুকুৰে বহি চায়। উত্তৰটো হৈছে পিৰা। 4 নম্বৰ সাঁথৰটো হৈছে ৰামে বোলে লক্ষ্মণ ভাই কি গুটিৰ বাকলি নাই। উত্তৰটো হৈছে শিলগুটি। 5 নম্বৰ সাঁথৰটো হৈছে ৰুণুক জুনুক কৰে কিন্তু জুনুকা নহয়, পাখি মেলি বহে কিন্তু পখিলা নহয়। উত্তৰটো হৈছে জাল।